হেল্ল' গাইজ, কেনেকুৱা খবৰ? ভালনে? আজি আমাৰ নামঘৰত আইনাম লোৱা, তাকে আহিছোঁ। দি থৈ যাওঁ, তাৰপিছত আমাৰ নামঘৰ দেখুৱাম। নামঘৰ দেখাইছোঁ ৰ'ব দেই। এয়া আমাৰ নামঘৰ, চাউল কহা কুৰীয়া নামঘৰ। কৃষ্ণ, সোমাইছোঁ। কিমান ধুনীয়াকৈ দিছে। ভাগৱত পতা হৈছিলে, অখণ্ড ভাগৱত। তেতিয়া এয়া গোমধান ৰুই থোৱা আছে। এইখন গেট মাৰিলোঁ, এয়া গোমধান লাগিছে। গোমধান ৰুই থোৱা আছে, ইমান সুন্দৰকৈ ৰুই থোৱা আছে। গোমধান ফুলিছে, লাগিছে ফুল। এয়া দেখিছে গোমধান। আমাৰ নামঘৰ বাটচৰা, ভিতৰলৈ নামঘৰ আছে। এইভাগ নামঘৰ, ভিতৰলৈ নাযাওঁ, বাহিৰে দেখাই দিছোঁ। ভিতৰলৈ নাযাওঁগৈ আৰু। এইফালে এয়া নামঘৰ, ভিতৰত নেদেখাওঁগৈ। এইফালে যাম, মই মহিলাসকলৰ ফালে যাম এতিয়া। এনেকৈ দেখাই দিছোঁ। ভাত এই নামঘৰৰ পৰা আহিলোঁ। নামঘৰৰ পৰা আহি ওচৰতে নাম আছিলে, নামত এয়া শাক কাটি আছোঁ। এয়া কচু, এয়া গাজৰ, এনেকৈ কাটি আছোঁ আৰু। তাৰপিছত আকৌ নামঘৰলৈ